আমি দৰ্শকক এইটোৱে অনুৰোধ কৰিম যাতে তেওঁলোকে মোবাইল ফোনটো আৰু মানি বেগটোৰ বাহিৰে একো বেলেগ বস্তু লৈ নাহে। আমাৰ সেইকাৰণে কি আনিব পাৰিব বুলি কথা নাই, অকল দুটা বস্তুৱে পাৰ্মিট কৰা হৈছে। এটা হৈছে যে তেওঁলোকে নিজৰ মোবাইল ফোনটো লৈ আহিব পাৰিব, আৰু ছেকেণ্ড ইজ দেয়াৰ অ'ন মানি বেগ অৰ্থাৎ পাৰ্চটো। ষ্টেডিয়ামৰ ভিতৰত আমি পানীৰ পৰা খাদ্য সামগ্ৰী সকলো ব্যৱস্থা কৰি ৰাখিছোঁ। আমাৰ অসম ক্ৰিকেট সন্থাই প্ৰায় 60খন ষ্টল থ্ৰু এজেঞ্চি বহাই দিব। চ' তেওঁলোকে যিখিনি সময় ভিতৰত থাকিব সেই সময়খিনিত তেওঁলোকৰ খোৱা বোৱাৰ কাৰণে যিখিনি ব্যৱস্থা থাকিব লাগে অসম ক্ৰিকেট সন্থাই কৰি ৰাখিছে, আৰু তেওঁলোকে তাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। ঘৰৰ পৰা কোনো ফুড পেকেট লৈ আহিব নালাগে, কোনো পানী বটল আনিব নালাগে। পানী বটলো ভিতৰত পাব, ফুডৰ ফেচিলিটিও ভিতৰত আছে। আমি সকলোকে অনুৰোধ কৰিম যাতে খুব শান্তিপূৰ্ণভাৱে খেল উপভোগ কৰিব আহে, আৰু তেওঁলোকে যাতে কোনো ধৰণৰ বিশৃংখলতা সৃষ্টি নকৰি অসমৰ নামকে সুনাম কৰি ৰাখি পেলাই, অসম ক্ৰিকেট সন্থাৰ সুনাম কৰি পেলাই যাতে এই খেলখন উপভোগ কৰে, যাতে ভৱিষ্যতে অসম ক্ৰিকেট সন্থাই ইয়াতে ভাল খেল যাতে আকৌ লৈ আনিব পৰা যায়, তাৰ ব্যৱস্থাটো যাতে সকলোৱে নিজৰ দায়িত্বখিনি মানি পেলাই যদি চলে, তেতিয়াহ'লে নিশ্চয় আমাৰো অসুবিধা নহ'ব। ভৱিষ্যতে আকৌ BCCIক ৰিকুৱেষ্ট কৰি ইয়াতে আগন্তুক সময়ত ৱৰ্ল্ড কাপৰ খেলো অহাৰ চান্স আছে, আৰু বিভিন্ন সময়ত আমি চেষ্টা কৰি আছোঁ ভাল খেল অনা, ইনক্লুডিং আমি এটা প্ৰচেছ আৰম্ভ কৰিছোঁ এই ষ্টেডিয়ামটোত টেষ্ট ক্ৰিকেটৰ ভেন্যু কৰিব পৰা যায় নেকি, তাৰ কাৰণেও প্ৰচেছ এটা চলি আছে। আৰু হয়তো খুব সোনকালে আমাৰ যে প্ৰচেছটো আগবাঢ়ে তেতিয়াহ'লে ICCৰ দলো আহি পেলাই এইটো ইনস্পেকশ্যন কৰিব। চ' সেইকাৰণে আমি আপোনালোকৰ থ্ৰুৱেদি ৰাইজক অনুৰোধ কৰিম যাতে কোনো ধৰণৰ বেয়া নাম নথকা কাম যাতে ইয়াতে তেওঁলোকে কৰে। কোনো ধৰণৰ বিশৃংখলা হ'লে সেইবিলাক নিগেটিভ মাৰ্কিংছ হয়, আৰু সেইটোৱে ভৱিষ্যতত আমাক অভাৰকাম কৰাত অলপ অসুবিধা কৰে। এতিয়ালৈকে আমাৰ দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে তেনেকুৱা হোৱা নাই। 2009 চনত এটা বিক্ষিপ্ত ঘটনা হৈছিলে, তাৰপিছত আমাৰ হেৰি হ'ল, আৰু 2018 চনতো এটা বিক্ষিপ্ত ঘটনা, সেইটোত দুই এজন মানুহৰ কাৰণে গোটেই অসমৰ বদনাম হৈ গৈছিলে, বা অসম ক্ৰিকেট সন্থাৰো সুনামত অলপ আঘাত হৈছিলে। চ' আমি অনুৰোধ কৰিম যাতে তেনেকুৱা কোনো কামত লিপ্ত নোহোৱাকৈ এই খেলখন উপভোগ কৰে। আৰু আমাৰ যিহেতু খুব ষ্ট্ৰিক্ট পুলিচিং থাকিব, চ' তেওঁলোকে যদি কোনোবাই তেনেকুৱা চান্সো ল'ব খোজে, আমাৰ পুলিচ ইজ ভেৰি এক্টিভ। চ' তাৰপিছত আইনী ব্যৱস্থা হ'ব। চ' তেনেকুৱা এটা পৰিস্থিতি হ'ব নালাগে। দুৰ্গা পূজাৰ বতৰত সকলোৱে খুব আনন্দ মনেৰে এই খেলখন উপভোগ কৰিব, তাকে আশা কৰিলোঁ। অকল দুটা বস্তুৱে পাৰ্মিট কৰা হৈছে। এটা হৈছে যে তেওঁলোকে নিজৰ মোবাইল ফোনটো লৈ আহিব পাৰিব, আৰু ছেকেণ্ড ইজ দেয়াৰ অ'ন মানি বেগ অৰ্থাৎ পাৰ্চটো। ষ্টেডিয়ামৰ ভিতৰত আমি পানীৰ পৰা খাদ্য সামগ্ৰী সকলো ব্যৱস্থা কৰি ৰাখিছোঁ। আমাৰ অসম ক্ৰিকেট সন্থাই প্ৰায় 60খন ষ্টল থ্ৰু এজেঞ্চি বহাই দিব।